জুবিন ফৰ CM নহয় মই কেতিয়াও ইমান গালি খাবলৈ নাই মোক মৰম লাগে গালি লাগে মই কেতিয়াও গালি কোৱা নাই দৌৰ আজিলৈ কোৱা নাই চুমাতে খাই দিবি মানুহে এটা গান কৰিছে নতুন মানুহে গাব বিচাৰিছে মানুহে সদায় মোক মানে খুব প্ৰকাশ কৰি থাকে মই বোলে তাক আজিকালি গান লিখিবলৈ নামাতো তাক মই মৰম নকৰোঁ তাক মই বেয়া পাওঁ মোক কৈছে সেইদিনা মই বোলে তাৰ কথা বেয়াকৈ ক'লে ক'ৰবাত মই কেতিয়াও বেয়াকৈ কোৱা নাই তোৰ কথা আজিলৈ কোৱা নাই চুমাতে খাই দিবি এই গানটো মানে জুবিন গাৰ্গ ডাঙৰীয়াই গোৱাৰ কথা আছিলে আছে আৰু ভৱিষ্যতলৈ গোৱাৰ কথা হৈ নাথাকিলে ভাল হ'ব গানটো তেখেতলে অতি সোনকালে গাই দিলে খুব ভাল হ'ব আমি মানে মোটামুটিকৈ গাই থৈছোঁ এতিয়া ৰাইজক এবাৰ শুনাওঁ তৰুণ তন্ময় কল্লোল বৰঠাকুৰ মন্টুমণি শইকীয়া ঋষিৰাজ বৰুৱাকে প্ৰমুখ কৰি এই গীতটোৰ শিল্পীসকল অজয় ফুকন সকলো মঞ্চলৈ আহিব লাগে মন্টুমণি শইকীয়া পটাপট তৰুণ সমস্যাবোৰ বাকীবোৰক বুজোৱা তেওঁ ওলোটাই আমাৰ অসমীয়া মানুহক বুজাবলৈ অসমীয়াত ভাষণ দিলে যে মই কেব বিৰোধিতা কৰোঁ আৰু ভোটটো দি থৈ আহিলে কেব মই ছাপোৰ্ট কৰোঁ নাই বেলেগ ভাষা জানিলেহে না হিন্দী ক'ব পাৰে না ইংলিছ ক'ব পাৰে দে কেনট স্পীক মই স্পীকটো কেনেকৈ কৈছে না দে কেনট স্পীক গতিকে জাতিও এবাৰ সাৱধান হৈছে যিদৰে আন্দোলন কৰোঁতে এবাৰ সাৱধান হৈছে যে আমি কোনো ধৰণৰ আইন ভংগ নকৰাকৈ অহিংসভাৱে অসমৰ জনজীৱনক কোনো ধৰণৰ অশান্তি নিদিয়াকৈ আন্দোলনটো আগবঢ়াই লৈ গৈছোঁ আৰু লৈ যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ মই জুবিন দাক কৈছোঁ আৰু আমাৰ যিসকল ককাই আছে তেওঁলোককো কৈছোঁ আকৌ জয় আই অসম জুবিন গাৰ্গক সমালোচনা কৰা হয় কিবা কিবি কৰি দিয়া হয় তাৰপিছত আকৌ জুবিন গাৰ্গ সময়ৰ কষতি শিলত উত্তীৰ্ণ হয় হৈছেনে ৰাইজ দেশ জাতিৰ কাৰণে জুবিন গাৰ্গ থিয় হৈছে সমুজ্জ্বল দাকো সমালোচনা কৰা হয় মাজে মাজে আজিকালি ছ'চিয়েল মিডিয়া হৈ যোৱাৰ লগে সময়ৰ কষতি শিলত কোন টিকি থাকিব সময় এদিন উত্তৰ দিব সময় এদিন সকলো প্ৰশ্নৰ জয় আই অসম এইটো আকৌ জয়া হ'ব জয়া অসমটো তাহানিতে গাইছিল এতিয়া ট্ৰেকটো বজাই দিব লাগে তাতে দি থৈ দিছিলোঁ
এনেই একো নাই অশান্তি লাগি থাকে হ'ব ঠিক আছে দেশৰ কাৰণে সেই অশান্তিটো ল'ম ইমান অশান্তি লৈছোঁ এতিয়া মানে চব চিৰিয়াছ হৈ আছেতো গোটেই অসমখন জুবিন ফৰ CM নহওক মই কেতিয়া ইমান গালি খাবলৈ নাই মোক মৰম লাগে গালি নালাগে খালি গালি দিবলৈ মোক লাগিব একেলগে নক'ব তেতিয়া গালি হয় বেলেগ বেলেগ নহয় ডিকশ্যন টাইপ কৈছোঁ কথাটো